morning. What is your name? My name is Alok Pal. নিজৰ বিষয়ে কওকচোন আপুনি এইটো মই অপৰচুনিটি দিয়াৰ কাৰণে মোৰ ঘৰ নগাঁও কঠীয়াতলী মোৰ ঘৰত মোৰ মা দেউতা দাদা বৌ আছে দাদা বাহিৰত থাকে কৈলমুৰ মোৰ এডুকেশ্যন বেকগ্ৰাউণ্ডত আৰু মই বিটেক কেমিকেল ইঞ্জিনিয়াৰ নাগপুৰ ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিছোঁ 2014 তাৰপিছত মই জব জইন কৰিলোঁ বিৰাজ অৰ্গেনাইজেশ্যন একচুৱেলি 5 years মই জব কৰিলোঁ তো প্ৰেজেণ্ট কাৰেণ্টলি মই বাজাৰ পেঞ্চিলটাৰ লিমিটেডৰ লগত জড়িত হৈ আছোঁ জড়িত হৈ আছে নে ৰিজাইন কৰিছে অলৰেডি জড়িত হৈ আছে প্ৰেজেণ্ট ৰিচেণ্টলি জইন সো আপুনি প্ৰাইভেট ছেক্টৰৰ পৰা এতিয়া গভৰ্ণমেণ্ট ছেক্টৰলৈ গৈছে হয় কিয় বেচিকেলি মই অলৰেডি মোৰ দেন 5 years মই প্ৰাইভেট ছেক্টৰতে জব কৰি আছিলোঁ তো প্ৰাইভেট ছেক্টৰত জব কৰি মোৰ এটাই অনুভৱ হৈছে যে মই এজনৰ কাৰণে কাম কৰি আছোঁ চ' মই ফিল কৰোঁ যে মই সকলোৰে লগত মিলি সকলোৰে লগত কাম কৰিব বিচাৰোঁ মোৰ কাৰণে মানি মেটাৰ ইমান নহয় বাট তাতে ছ'চিয়েল ৱৰ্কটো বেছি প্ৰিফাৰ কৰোঁ প্ৰাইভেট ছেক্টৰে ছ'চিয়েল ৱৰ্ক নকৰে ছ'চিয়েল ৱৰ্ক কৰে বাট ফৰ হিমছেল্ফ অনলি নিজৰ প্ৰফিটটো আগত চাব বা বেলেগৰ ইমান প্ৰফিটটো হওক নহওক নিজৰ প্ৰফিটটো আগত প্ৰায়ৰিটিটো বেছি দিয়ে এজ পাৰ মাই এক্সপিৰিয়েঞ্চ আপুনি ছ'চিয়েল ৱৰ্ক কৰিব বিচাৰে তেতিয়াহ'লে ছ'চিয়েল ৱৰ্ক কৰিবলৈ অকল চাকৰিটোৱে কিয় বাচিলে আপুনি অন্য ধৰণেও কৰিব পাৰিব যিহেতু মই চাকৰিৰ সময়খিনি বেছি টাইম মই চাকৰিতে ইনভেষ্ট কৰিম যিহেতু মৰ্ণিঙৰ পৰা ইভিনিংলৈকে হ'ল টাইমটো মই বেছিভাগ টাইম চাকৰিত থাকিম কিন্তু মই ভাবোঁ চাকৰি এনেকুৱা এটা ছেক্টৰ মই ল'ব লাগিব যিটো সময়খিনি মই মানে পাব্লিকৰ লগত জড়িত হৈ থাকোঁ কোনটো বিভাগ বিচাৰে আপুনি কোনটো বিভাগত কাম কৰিলে আপুনি তেনেকুৱা সুবিধা পাম বুলি ভাবে হয় তেনেকৈ ৰুৰেল ডেভেলপমেণ্ট পঞ্চায়তৰ ডেভেলপমেণ্ট সেইটো ডিপাৰ্টমেণ্টতে ভাল হ'ব পাৰে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট হ'ব পাৰে বা ইৰিগেশ্যন হ'ব পাৰে আপোনাৰ প্ৰিপেৰেশ্যনৰ জাৰ্ণি কিমান দিনীয়া প্ৰিপেৰেশ্যন জাৰ্ণি মই আণ্ডাৰ 247 ভিতৰে জড়িত হৈ আছিলোঁ ষ্টাৰ্টিঙৰ পৰাই তো মই ফাৰ্ষ্ট বেচ আছিলোঁ তো তাৰ পৰা এতিয়ালৈকে মই তাতে আছোঁ এট প্ৰেজেণ্ট যিহেতু মই জব কৰি আছোঁ গতিকে মই ইমান লাইভ ক্লাছবোৰ কৰিব পৰা নাই কিন্তু মই ৰেকৰ্ডৰ ভিডিঅ'বোৰ চাওঁ আৰু আড্ডাই মোক গোটেইখিনি হেল্প কৰিছে ৰিটাৰ্ণটো পাছ কৰিবলৈ সঁচা কথা এতিয়া আপুনি 5 বছৰ এটা কমপ্লিট জব কৰি বেলেগ বেলেগ কাম কৰে এতিয়া গ্ৰেড 3 পাছত আপোনাৰ এই জবটোৰ পাছত আপুনি যদি চিলেক্ট কৰি যায় তাৰপিছতে কি লাগে ইয়াতে থাকিব নে নিশ্চয় আৰু চুইচ নকৰে ইয়াতে ষ্টিক হৈ থাকিব আপুনি কেমিকেল ইঞ্জিনিয়াৰিং কৰিছে কেমিকেল ইঞ্জিনিয়াৰিঙৰ পৰা আহি পেলাই আপুনি ৰুৰেল ডেভেলপমেণ্টৰ কথাটো কেনেকৈ ভাবিলে এইটো মই অলৰেডি কেমিকেল বেকগ্ৰাউণ্ড আছিলোঁ ইঞ্জিনিয়াৰিং ত' মই 5 বছৰ কেমিকেল ফিল্ডতে মই জব কৰি আছিলোঁ ত' জব কৰাৰ পিছত যিহেতু মই অলৰেডি ক'লোঁ মই এজনৰ কাৰণে জব কৰি আছিলোঁ ত' মই ভাবোঁ পাব্লিকৰ কাৰণে জব কৰিলে এনি কাইণ্ড অফ জব হ'ব পাৰে ত' গেটকে এটা পৰ্যায় আছিলে যিটো মই দেখিছোঁ যে অ'কে ইয়াৰ পৰা মই তাৰপিছত ক'ব পাৰিম ভাল লাগিব এটা এটা কাম কৰি এটা লিবাৰ্টি পাম সেইটো কাৰণে কিন্তু ছ'চিয়েল ৱৰ্কৰ কাৰণে আপুনি এন জি অ' বা বেলেগকৈ আপুনি কেলৈ বাট বিচাৰি নল'লে বাই দিছ জব ছ'চিয়েল ৱৰ্ক আপুনি মানে যিকোনো ধৰণে কৰিব পাৰে ৰাইট মই অলৰেডি চাব গ'লে মই বেলেগ বেলেগ ছ'চিয়েল অৰ্গেনাইজেশ্যনৰ লগত জড়িত হৈ আছোঁ অলপ পৰিমাণে নট লাইক পলিটিক্স নহয় আদাৰ দেন পলিটিক্স যেনেকৈ ছাত্ৰসকলৰ হকে হওক বা আদাৰ সমাজৰ কাৰণে হওক কিবা ইছ্যু হ'লে মই সেইখিনি কামত আগভাগ লওঁ কিন্তু যিহেতু জবৰ কাৰণে জবটো কিহৰ কাৰণে মেইনলি একচুৱেলি আজিকালি চব মই দেখিছোঁ জবত বহুত ধৰণৰ পলিটিক্স হয় বা এই টকা লৈ মানুহে কাম কৰে এনেকুৱা বহুত ইছ্যু হয় যিবিলাক নিডি পাৰ্চনবিলাকে কাম সুবিধাবোৰ নাপায় গভৰ্ণমেণ্ট সুবিধাবোৰ নাপায় ত' মই ভাবোঁ সেইখিনি ক্ষেত্ৰত মই অলপ এগেইনষ্টত অলপ কাম কৰি পাওঁ হবি বুলি ক'লে লিচেনিং টু মিউজিক ক্ৰিকেট খেলি ভাল পাওঁ গলি ক্ৰিকেট মই একচুৱেলি অল্ড প্লাছ মডাৰ্ণ বহুত ভাল পাওঁ অল্ডৰ ভিতৰত কিশোৰ কুমাৰ চানো লতা মংগেশকাৰ প্ৰেজেণ্ট অৰিজিত সিং লতা মংগেশকাৰ আপুনি ক'লে আপোনাৰ ফেভৰেট চ' তেওঁৰ নামতো এটা এৱাৰ্ড আছে কি লাগে এতিয়া ৰিচেণ্টলি 2022 যদি আপুনি কাৰেণ্ট এফেয়াৰ্ছো ফ'ল' কৰি আছে তাতো পাব আপোনাৰ আইডল কোন তাক আপুনি এজ আইডল হিচাপে মানে আৰু দেন আপুনি নিজৰ পাঠটো ষ্টাৰ্ট কৰে মোৰ আইডল মোৰ দেউতাক মানুহ যিহেতু তেওঁৰ যিটো জাৰ্ণি মই সৰুৰ পৰা দেখি আহিছোঁ সেইটো জাৰ্ণি ইনফেক্ট মইতো জনাবত কৰিব নোৱাৰিম তেওঁ নিজৰ ছেক্ৰিফাইচ কৰি মোক কিমানখিনি ডাঙৰ দীঘল কৰিছে সেই কষ্টৰে পঢ়ুৱালে ত'
নিজে ইচ্ছা কৰিলে বহুত কিবা কিবি কৰিব পাৰিলে হয়, নকৰি পেলাই মোক পঠালে। চ' এনেকুৱা কষ্ট বহন কৰিলে, সেইকাৰণে মই তেওঁক আইডল বুলি ভাবোঁ যে তেওঁৰ কাৰণে মই কিবা এটা কৰিব বিচাৰোঁ। আৰু আপুনি আপোনাৰ জন্ম অসমতে? অসম এতিয়া অসমত মানে এতিয়াৰ পৰা অসমতে আছে, পঢ়িবলৈ যোৱাৰ বাহিৰে অসমতে আছে। অসমৰ 3খন বুৰঞ্জী প্ৰসিদ্ধ ঠাইৰ নাম আছে। বুৰঞ্জী প্ৰসিদ্ধ আমাৰতো আছে চৰাইদেউ হ'ব পাৰে, তাৰপিছত কামৰূপ হ'ব পাৰে, শিৱসাগৰ হ'ব পাৰে। আপোনাক ইয়াতে এটা কথা ক'ম, হ'ব পাৰে নে হয়? হয়। আপোনাৰ ঘৰ ক'ত বুলি কৈছিলে? নগাঁও কঠীয়াতলী। নগাঁৱৰ আপুনি যদি মই আপোনাক কওঁ জিঅ'গ্ৰাফিকেলি এটা আইডেণ্টিফিকেশ্যন দিবলৈ কি ক'ব? আপুনি নগাঁৱৰ বিষয়ে কি ক'ব? কিহৰ কাৰণে প্ৰসিদ্ধ? কিবা স্পেচিয়েলিটি আছেনে আপোনাৰ নগাঁও? নগাঁও মেইনলি এটা চেণ্ট্ৰেল জ'নত হয় অসমৰ। ত' মেইনলি ফেমাছ হয় আপোনাৰ আমাৰ জুট মিলটো আছে, জুট মিল ফেক্টৰী, আৰু টি ষ্টেটবোৰ আছে জিঅ'গ্ৰাফিকেলি, আৰু ভেৰিয়াছ কালচাৰেল পিপুল আছে, যেনেকৈ মিক্সড কালচাৰ, বেংগলী, আছামিজ, মুছলিম, ট্ৰাইবছ, অল কালচাৰ মানুহবোৰ আছে। আপুনি ইণ্ডাষ্ট্ৰীৰ নাম ল'লে ইয়াত, চ' ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন বুলি ক'লে আমি ডিৰেক্টলি চুইচ কৰোঁ GDP। অসম এতিয়া কিমান নম্বৰত আছে GDP ৰেংকিঙত? অসমীয়া মাধ্যমত পঢ়িছিলে? অসমীয়া মাধ্যমত। তেতিয়াহ'লে অসমৰ কথা ভালেখিনি জানিব লাগে নহয়? অসমৰ জাতীয় পক্ষী কি? অসমৰ জাতীয় পক্ষী ডাক হ'ব। কাজিৰঙাৰ বাহিৰে গড়ৰ বসতি কোনখন অভয়াৰণ্যত আছে? গড় অসমতে মানসত হয়। নেশ্যনেল পাৰ্ক কেইটা আছে? পাৰ্ক 7টা আছে। কি? কাজিৰঙা নেশ্যনেল পাৰ্ক, মানস নেশ্যনেল পাৰ্ক, তাৰপিছত ওৰাং নেশ্যনেল পাৰ্ক, আৰু ডিব্ৰু চৈখোৱা, আৰু 7টা আছে। আপোনাৰ ষ্ট্ৰেংথ কি? এটা কোম্পানী আপোনাক কেলে হায়াৰ কৰিছিলে, বা এই জবটোৰ কাৰণে আপোনাক কিয় চিলেক্ট কৰা হ'ব? বেলেগ কেণ্ডিডেটছ আছে? বেচিকেলি মই হাৰ্ড ৱৰ্কিংটো হয়, আৰু যেতিয়া কিবা এটা টাস্ক এটা দিয়ে, যেতিয়া মই কমপ্লিট নহয় টাস্কটোতো মই এইটো ঢিলা নিদিওঁ, মই কামটো কমপ্লিট কৰিহে মই উঠিম। ঠিক আছে, হ'ব আমি গৈ আছোঁ।